হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক মাই ইউটিউব চেনেল। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই অধিৱেশনলৈ আমি ঘৰৰ পৰা যাবৰ কাৰণে একদম ৰেডি হৈছোঁ। লগত মোৰ ভাইটি যাব। এতিয়া বসন্তী লৈ আমি আৰু যাত্ৰা আৰম্ভ কৰিম। এয়া পূৰা পতকা লগাই লৈছোঁ যাতে অকণমান যাতে ধুনীয়া লাগে আৰু গৈ কেনে ফিল এটা পাওঁ যাতে। এতিয়া বেগ চেক ল'ম, যাবৰ কাৰণে ৰেডি। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি অধিৱেশনলৈ গৈ আছোঁ আৰু লগতে তাত আমি কি আপোনালোকক দেখাব পাৰিম, গোটেইখিনি দেখাম। তেতিয়াহ'লে ব'লক লগে ভাগে আমি আগবাঢ়োঁ। কৃষ্ণ, আমি এতিয়া বগীবিল পাইছোঁহি বন্ধুসকল। আমি বিশেষ এটা আহি থকা ভিডিঅ' কৰিব পৰা নাই, কাৰণ যিহেতু গাড়ী বহুত আমি লোডিঙত আহি আছোঁ, তো সেইকাৰণে আমি বিশেষ এটা ভিডিঅ' কৰিব পৰা নাই। আমি তাতে গৈ কৰিমগৈ। আমি এনেকৈ এতিয়া বগীবিলত পালোঁহি, লাহে লাহে গৈ আছোঁ আমি। আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। Hi guys. আমি কৃষ্ণ কৰি গৈ আছোঁ আৰু। A few moments later. আজি অথনি 3টা বজাতে পালোঁহি, কিন্তু ভাগৰে যুগৰে অকলে বাইকখন চলাই অহা, লগতে ইমান লোডিঙত আহিছিলোঁ, তো সেইকাৰণে মই নেক্সট ভিডিঅ'টো কৰিব নোৱাৰিলোঁ সিডোখৰ পালোঁহি বুলি। এতিয়া ধুনীয়াকৈ ধুতি পঞ্জাবী পিন্ধি লৈ কেনে এতিয়া কিবা এটা খাওঁ বুলি অলপ মাৰ্কেটৰ ফালে ওলাই আহিলোঁ। তো এতিয়া গৈ আছোঁ, গৈ কিনে আকৌ আমাৰ সেৱা বাহিনী মিটিং এখন আছে 6:30 বজাৰ পৰা। আকৌ কেন্দ্ৰীয় সেৱা বাহিনী তালৈ যাব লাগিব। Day 2. হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ছেকেণ্ড দিন হয় অধিৱেশনৰ। শুইয়ে আছোঁ আমি গাধ হৈ কেনে দেৰিলৈকে। ঠাণ্ডা যিটো পূৰা বতৰটো অলপ ডাৱৰীয়া হৈ আছিলে ন, চ' এতিয়া আমি উঠিম আৰু উঠি লৈ লগতে বাপসকল উঠিছে। অ' বাপ, এই বাপসকল আমাৰ টিংখাঙৰ হয়। এতিয়া উঠিছে আৰু ময়ো উঠিম। ইয়াততো বহুত ভিৰ হৈ আছে, ইয়াত লেট্ৰিন বাথৰুম যি আছে বহুত ভিৰ হৈ আছে। চ' মই এতিয়া দুদুহঁতৰ ঘৰলৈ যামগৈ, তাতে গা পা ধুই লাহেকৈ ধুনীয়াকৈ টিপটপ ওলাই আহিম। বোলে আপোনালোকক তাতে দেখামগৈ আৰু ব'লক। চ' ফাইনেলি গাইজ এতিয়া গা ধুব লৈছোঁ। ইমান ঠাণ্ডা গা ধোৱা হ'লেও ধুম আৰু এতিয়া কপি। মতা মানুহ হয় ন, মতা মানুহ গা ধুবই লাগিব ন, বেলেগে যাব নাই। এতিয়া গা ধুমগৈ আৰু দেই। মই গৰম পানীত কপি গা ধুম এতিয়া। গৰম পানীও ওলাব, কপিও গা ধুম মই। হেল্ল' গাইজ, এতিয়া দেখিছে নাই, এতিয়া একদম ওলাই ল'লোঁ ধুনীয়াকৈ, টিপটপ ওলাই ল'লোঁ। এতিয়া যাম আৰু আমাৰ ওচৰতে চিমেণ্ট চাপৰি অধিৱেশনখনলৈ হৈ আছে, তাৰ পৰাইতো আহিলোঁ। আহি গা পা ধুলোঁ, এতিয়া যাম আৰু তালৈ যাম। এতিয়া ভোজনালয়ত কাম আছে বুলি কৈছে, হ'লেও ওলাই লৈছোঁ আৰু। কেনেকুৱা লাগিছে কমেণ্ট কৰি কিনে জনাব, কেনেকুৱা লাগিছে, ভাল লাগিছে নে বেয়া লাগিছে। চ' আমি এতিয়া যাবৰ কাৰণে ৰেডি। ভাইটিও ওলালে, ময়ো পূৰা লৈ ল'লোঁ, পূৰা বাইক চাইক লৈ এতিয়া যাম আৰু য'ত অধিৱেশন হৈ আছে তালৈ যাম। আপোনালোকক তাত দেখাম কি হৈছে। ওলাই এটা যাওঁ আৰু দেই। ঠিক আছে। কৃষ্ণ। এয়া পূৰা ভিৰ। ইয়াৰ পৰা আদৰণি ষ্টাৰ্ট হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন জুলাই 23। আজি মাজৰ দিন হয়। আজি ইমানখিনি ভিৰ দেখিছে, কাইলৈ আৰু ভিৰ হ'ব। কৃষ্ণ, আমি এতিয়া আহি কেনে অধিৱেশনস্থলী পালোঁহি। পাই কেনে এতিয়া মই য'ত আছোঁ তো মই সেৱা বাহিনীত আছোঁ, কেন্দ্ৰীয় সেৱা বাহিনীত। এতিয়া এই পিছফালে যিটো আপোনালোকে গেটখন দেখিছে, এই পিছফালে সোমাই গ'লেই মই সেই কেন্দ্ৰীয় সেৱা বাহিনীত আছোঁ। এতিয়া আপোনালোকক ইয়াত কি হৈ আছে, কি নাই হোৱা, ইয়াত গোটেইখিনি আপোনালোকক দেখাম। ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ব'লক এটাকৈ আমি আৰম্ভ কৰোঁ মূল গেটখনৰ পৰা। কৃষ্ণ,
কালি আপোনালোকক মই দেখাম বুলি কৈছিলোঁ আজি মূল গেটৰ পৰা আমি ষ্টাৰ্ট কৰিম ভিডিঅ'টো তো ইয়াত চাবলগীয়া বহুতখিনি বস্তু আছে গোটেইখিনি ধুনীয়া ধুনীয়াকৈ বনাইছে তো আপোনালোকক গোটেইখিনি মই দেখাবলৈ চেষ্টা কৰিম এখন হ'ল প্ৰথম ভকত বৈষ্ণৱৰ প্ৰথম সোমাই যোৱা মূলৰ গেটখন ইয়াত গোটেইখিনি লিখা আছে আমি এই গেটখনেদি এতিয়া সোমাই যাম ইয়াত ভিতৰত সোমাই গৈ কিনে কি কি আছে কি কি নাই গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক ইয়াত লিখা আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন সমূহ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দক আদৰিছোঁ পৰমাতা সমন্বয় ক্ষেত্ৰ চেৰেং আৰু হচৈ পথাৰ এয়া বহুত ডাঙৰ গেট এখন বহুত সুন্দৰকৈ বনাইছে ইয়াতে আমি এখন দেখিবলৈ পাইছোঁ যে ইয়াত আমাৰ যি ভাগৱত আছে সেইখন বহুত ডাঙৰকৈ ইয়াত বনাই দিছে এফালে চাকি বন্তি জ্বলাই দিছে ধুনীয়াকৈ দশম স্কন্ধ সুন্দৰকৈ বনাই দিছে চাইডে চাইডে এইবিলাক ফুলদানি ব্যৱস্থা এইফালে আমাৰ তাঁতৰশাল কিন্তু বিশেষ আমাৰ বতৰৰ যি প্ৰব্লেম বতৰৰ যি বৰষুণ বতৰ বেয়া কৰিলে তো তাৰ কাৰণে গোটেই অলপ আমাৰ বোকা হৈছে আৰু এয়া আমাৰ নাইট ভিউত ধুনীয়াকৈ পানী ওলাব ৰাতিলৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এটা ঘৰ মই এতিয়া দেখাবলৈ চেষ্টা কৰিম ইয়াত সম্পূৰ্ণ ধানৰ যি আমাৰ ধানৰ থোকেৰে তৈয়াৰ কৰিছে বহুত কষ্ট কৰিছে আপোনালোকক এই ঘৰটো মই অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক জয় গুৰু শংকৰ কি ধুনীয়াকৈ ধানেৰে লিখি দিছে আৰু এই গোটেই ঘৰটো ধানেৰে মানে তৈয়াৰ কৰিছে গোটেই ইমান সুন্দৰকৈ বনাইছে ওপৰৰ ছাইডৰ গোটেই যিমানখিনি যি মানে ইয়াত চেষ্টা কৰিছে দিবৰ কাৰণে এটা আটক ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰিছে ইয়াত দেখিছে আপোনালোকে ধান এইখিনি বৰা ধানৰ নিচিনা লাগিছে কৃষ্ণ আমি এইবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমাৰ যি কাইলৈ যি হ'ব লগা মানে নেক্সট প্ৰগ্ৰেমটো আমাৰ পতাধিকাৰ বাবে য'ত আমাৰ পতাকা উত্তোলন কৰিব যি আমাৰ পতাকা উত্তোলন কৰিবৰ কাৰণে যিটো আমাৰ এটা কি বুলি কয় এইটো চালে দেখিম বলক এতিয়া কি বুলি কয় মই পাহৰি গৈছোঁ এয়া মোৰ পিছফালে পতাকা উত্তোলন ইয়াতে আমাৰ পতাধিকাৰ বাবে আমাৰ পতাকা উত্তোলন কৰিব এয়া কি ধুনীয়াকৈ বনাইছে ইয়াত ময়ূৰপক্ষী আছে আৰু ধুনীয়াকৈ তলৰ এইফালে অলপ কিবা ঘাঁহনি নিচিনা কৰি দিছে ৰাতি বেছি ধুনীয়া লাগে আপোনালোকৰ ৰাতি মই দেখাবলৈ চেষ্টা কৰিম ছাইডত এইটো কি ধুনীয়াকৈ বনাইছে ইয়াত কাইলৈ পতাধিকাৰ বাবে ইয়াত পতাকা উত্তোলন কৰিব এয়া হ'ল আমাৰ নামঘৰ এফালৰ পৰা চাই গৈছোঁ আমি এতিয়া আপোনালোকৰ নামঘৰটো দেখালোঁ নামঘৰত বিশেষ চাবলগীয়া নাথাকে ইয়াত ভকতসকল আহিছে ইয়াত সেৱা কৰিছে আমাৰ মাজত উপস্থিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য মহাসমিতিৰ এনেগৰাকী সন্মানীয় সদস্য মই আহি আমাৰ বিপণী ফালে পালোহি য'ত বজাৰ সমাৰ চলি আছে ইয়াত বহুত ভিৰ দেখা গৈছে তো আপোনালোকক বলক আমি অকণমান বিপণী ফালৰ পৰা আহোঁ আৰু চাবলগীয়া বহুতখিনি আছে সিফালে আমি লাহে লাহে গৈ থাকিম যিহেতু অঞ্চলটো বহুত ডাঙৰ হয় তো হঠাতে আপোনালোকক গোটেইখিনি বস্তু মই দেখাব পৰা নাই তো এফালৰ পৰা আমি চাই গৈছোঁ এতিয়া আমি বিপণীলৈ যাম এতিয়া বিপণীত আমি গৈ কিনে চাই আহোঁ বলক কি বস্তু ওলাইছে কিমান ভিৰ বলক আজি দ্বিতীয় দিনাখন বহুত ভিৰ দেখা গৈছে কাইলৈ কি হ'ব কোনো ক'ব পৰা নাই কাইলৈ আৰু ভিৰ হ'ব আজি যদি ইমান ভিৰ হৈছে কাইলৈ আৰু ভিৰ হ'ব তো এয়া এখন মাজতে এখন নদী হয় হা এখন নদীখন
নদীখনৰ ওপৰে বাঁহে ধুনীয়াকৈ 2 লাইন এটা বনাই দিছে, বাঁহৰ 2 লাইন। এফালে গৈ থাকিব পাৰি, এফালে আহি থাকিব পাৰি। এয়া এনেকুৱা ভিৰৰ মাজত গৈ কিনে বহুত ভাল লাগে। গোটেই গামোচা কিনে নে, চাদৰ মেখেলা কিনে নে, জেলেপি খায় নে, গৰম গৰম খায় নে, ঠাণ্ডা খায় নে, কি খায় চব খাব পাৰিব ইয়াতে। চাইডত ধুনীয়া ধুনীয়া ফুল, মানে ইয়াত কি লাগে যি লাগে তাকে ল'ব পাৰিব, অকল মাত্ৰ পইচা কথা। মোৰ কিন্তু একো ল'বলগীয়া নাই, মোৰ একো দৰকাৰো নাই। মই অকল আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ। কোনফালে যাওঁ? এইফালে যাওঁগৈ, যিফালে হ'লেও যাব পাৰি। এইকেইটা দেখিছে, এইকেইটা হাতী হয়, এইটো ডাঙৰ ডাঙৰ হাতী। গোটেই কাজিৰঙা গোটেই বস্তুখিনিকে উঠাই লৈ আহিলে। ধুনীয়া লাগিছে, আল্টিমেট লাগিছে। ফুচকা খাব মন গ'লেও ইয়াতে ফুচকা পোৱা যায়। এয়া কাণফুলি, কপাল ফুলা কিবা আঙুঠি আছে নি? কপাল ফুলা আঙুঠি আছে নি? কপাল বন্ধ হোৱা কিবা কপাল ফুলা আঙুঠি আছে যদি দেখা না। হে কপাল ফুলা আঙুঠি নাই? আছে এইটো। মই বজাৰত ঘূৰি ঘূৰি এইটো সঞ্জীৱনী এটা পাই গ'লোঁ। এইটো হনুমানৰ সঞ্জীৱনী বুলি কৈছে। কিমান দিনত ফুলি যাব? 12 ঘণ্টাত ফুলি যাব বুলি কৈছে। মই পিছত কিনি ল'ম দেই। মানে আপোনালোকক মই কি বুলি ক'ম, ইয়াত মানে আপোনালোকৰ কি নাই অকল সেইটো সোধক। কি নাই ইয়াত? আপোনালোকে যি বিচাৰে তাকে পাব। ইয়াত অকল পইচা পাবলৈ নাই, বাকী গোটেইখিনি ইয়াত পাব। ইয়াত অকল পইচা পাবলৈ নাই, বাকী ইয়াত যি লাগে তাকে পাব আপোনালোকে। মই আপোনালোকক দেখাই আছোঁ, গোটেইখিনি বস্তু দেখাই আছোঁ। ইয়াত যি লাগে তাকে পাব, অকল পইচাটো পাবলৈ নাই ইয়াত। বাকী পইচাটো দি কিনে বাকীখিনি পাব। চাই থাকক বাকীখিনি, মই আপোনালোকক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া বেলেগ এটা জেগাত গৈ আছোঁ, ৰাস্তাৰ ওপৰেদি। এতিয়া বেলেগ এখন আৰু এই মাৰ্কেট, মানে ইয়াত শেষ নাই, মানে আল্টিমেটেড মাৰ্কেট। এইফালে ৰাস্তাত এইফালে নাযাওঁ, এইফালে অকণমান বেয়া হ'ব। এই য'ত ভিৰ তাতে যাম, মানে ভিৰত বেছি ভাল লাগে বস্তুবিলাক চাই কেনে। তো ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ যেতিয়া আপোনালোকক দেখাবতো লাগিবই। আপোনালোকেতো চাই আছে মোৰ ভিডিঅ'টো, তো চাই থকাৰ কাৰণে আপোনালোকক দেখাই থাকিম মই এটা এটাকৈ। এইটো এটা দেখিছে নাই? এইটো সৰু ল'ৰা একদম জাম্পিং কৰিব পাৰে। তো আমাৰ ডাঙৰখিনিৰ কাৰণে এইটো নহয় বাৰু। আমি উঠি দিলে মানে সেইটো ফাটি যাব পককৈ। চব ফালে মাৰ্কেট, চব ফালে মানে অকল মানে পইচা ইয়াত। বাকী গোটেইখিনি ইয়াত স্বাগতম ৱেলকাম কৈছে। ৱেলকামৰ কাৰণে বাণিজ্য মেলালৈ আহি গ'লোঁ। এতিয়া বাণিজ্য মেলাত আমি চামগৈ কি কি আছে, ক'ত কি খাব পাৰি, ক'ত কি পিন্ধিব পাৰি, গোটেইখিনি চাম। আপোনালোকে চাই থাকক। ফাষ্টফুড, ৰেষ্টুৰেণ্ট, চব ফালে সঞ্জীৱনী গুটি। এয়া গাড়ীকেইখন আহিছে, গাড়ী ময়ূৰ পক্ষী পূৰা সৰু ল'ৰাবিলাকে, আমাৰ চনু মুনুকেইটা ইয়াত উঠি ধুনীয়াকৈ খেলিব পাৰে। কান্দিলে মানে ইয়াত আৰু নকন্দা হৈ যায় আৰু পে কৰিলে মানে। পুতলা ওলাইছে দেই। বাণিজ্য মেলাত আমি ইয়াত বহুতখিনি চাবলগীয়া বস্তু পাম ইয়াত মানে। কিন্তু এটা ডাঙৰ কথাটো হ'ল কি, ইয়াত মানে বহুত বোকা। মানে ভৰি দিব নাজানিলে ইয়াত মানে বোকাই আপোনাৰ অৱস্থা বেয়া কৰি দিব ইয়াত। লগ পালোঁ হেৰি মাৰ্কেটত লগ পালোঁ। এতিয়া বাপে মোক এতিয়া বস্তু এটা কিনি দিব। এতিয়া মোক কিবা চোলা এটা কিনি দিব ন? চোলা আকৌ চোলা পিন্ধা বাপে চোলা। এয়া শ্ৰীকৃষ্ণ এই প্ৰতিমূৰ্তি বনাইছে। এইবিলাক দাম লিখা আছে 150 টকা। এইটোহে 150 টকা। কাছ পিঠিৰ দাম লিখা আছে 350 টকা এটা কাছ। 350 টকাত এটা কাছ আপোনালোকে পাইছে। যদি দৰকাৰ হয় ইয়াৰ পৰা লৈ যাবহি পাৰিব। কোলা কাছ। কি সুন্দৰ, সেইকেইটা বৰ ডাঙৰ ডাঙৰ ঘড়ী দেই। এতিয়া বহুত ডাঙৰ ডাঙৰ ঘড়ী। ছাইডতে আমাৰ আচাৰৰ দোকানখন আছে ছাইডত। চব জাতৰে আচাৰ আছে। ইয়াত নেমু লাগেনে, ওলকচু লাগেনে, তেতেলী আছে, গাজৰ, বাঁহ গাজৰ, যি লাগে এভৰিথিং। পেপাৰ মাত শুনি কিনে আমি সেই পেপাৰ মাতৰ দোকানখনত আহি গ'লোঁ।
এতিয়া দাদাই পেপা বজাই বজাই পূৰা ধুনীয়াকৈ শুনাইছে, লগতে বিক্ৰী কৰি আছে। ঢোল আপোনাক যেনেকুৱা চাইজৰ লাগে তেনেকুৱাই পাব ইয়াত, বাঁহী যেনেকুৱা লাগে তেনেকুৱাই পাব। গোটেই বস্তুখিনি আমাৰ অসমীয়া যিখিনি মানে বাদ্যযন্ত্ৰ গোটেইখিনি ইয়াত উপলব্ধ। বাঁহীৰ পৰা পেপালৈকে একেবাৰে সৰু সৰু বস্তুলৈকে আৰু মানে এইটোহে সুতুলিয়ে হয় চাগে, এইটোহে এই ধুনীয়া ধুনীয়া বাঁহৰ এইবিলাক, ক'ৰবাত অলপ ডাঙৰ, ক'ৰবাত অলপ সৰু। ডাঙৰ ডাঙৰ বাঁহী এইবিলাক। আমি চশমা দোকানত আহি গ'লো, এতিয়া চশমা এখন চাম। চশমা চাওঁচোন, চশমা চালোঁ। এনেকৈ এখন দোকানত এটা বস্তু চাই গৈ আছোঁ আৰু মানে আমি ইয়াত আছোৱেই ন, ডেফিনেটলি পিছত ল'ব পাৰিম। চাই গৈছোঁ কি বস্তু ইয়াত পাম। মানে দোকান হয়, চব বস্তু একদম তালৰ পৰা গোটেইখিনি, কাঁহৰ যিমানখিনি লোটা ঘটি এভৰিথিং এভেইলেবল। হস্তশিল্প, এয়া কি ধুনীয়া ধুনীয়া আমাৰ বস্তুবিলাক বনাইছে। আমি আহি মানে বাণিজ্য মেলাৰ ভিতৰলৈ আহি আমি লাষ্টত আমি ধানেৰে তৈয়াৰী আমাৰ শৰাইখনৰ তলৰ পালোহি। ইয়াত ফটো মাৰিবৰ কাৰণে আমাৰ ভকত বৈষ্ণৱে মানে বাপ-ভৱস্থাই ফটো মাৰিছে ধুনীয়াকৈ। এতিয়া মই আপোনালোকক ওচৰলৈ গৈ দেখাইছোঁ। ইয়াত দেখিছে ধান সম্পূৰ্ণ মানে অৰিজিনেল যিটো ধানৰ পৰা এইটো তৈয়াৰ কৰিছে। বহুত কষ্ট কৰিছে, বহুত কষ্টৰ ফলত এইটো বনিছে। আৰু ছাইডত এনেকৈ দেখাবলৈ কৃষ্ণদেৱ বাপ এইয়া ধানে তৈয়াৰী শৰাই। গ্ৰন্থ বিপণীত সোমাই আহিলোঁ। গ্ৰন্থ বিপণী মানে বুজি পাইছে না, ইয়াত চব কিতাপ যি লাগে, কিতাপ মানে সকলোবিলাক ইয়াত মানে পাব। কিতাপ পত্ৰ বনাই একদম বোকা আকৌ ইয়াত, মানে ৰাস্তাটো বহুত বোকা। এইয়া কিতাপৰ দোকান, এইয়া গোটেই আমাৰ কিতাপবিলাক ওলাইছে। যি লাগে কিতাপ ইয়াত চব কিনিব পাৰি। এদাই মাৰি দিলোঁ, খতম। এয়া বোকা মাৰি দিলোঁ গোটেই, খতম। উপায় নাই এতিয়া, পিছফালে লাগি গ'ল আৰু। এয়া এই গোটেই লাইনটো এইফালে কিতাপৰ দোকান আৰু মণিহাৰী দোকান এনেকৈ আছে। গোটেইখিনি দেখাবতো সম্ভৱ নহয়, আৰু ৰাস্তাটো বহুত বোকা হয়। কেনেবাকৈ পৰিলে মানে খতম আৰু মই। যি লাগে ইয়াত গোটেই কিতাপখিনিয়ে পাব। বহুত ডাঙৰ ডাঙৰকৈ আহিছে। এয়া ৰেখা প্ৰকাশন, ৰেখা। এয়া চাদৰ মেখেলা ওলাইছে। কি চাদৰ মেখেলা পায় ইয়াত? মেখেলা চাদৰ, নিজ পাটৰ, বলি পাটৰ, এইবোৰ পায়। আচ্ছা, এয়া পাঞ্জাবী, ওপৰত পিন্ধা কুৰ্তা, জাতৰ আছে ইয়াত। মই গোটেইখিনি নাম নাজানো গোটেইখিনি ক'বৰ কাৰণে। অধিৱেশনৰ শিবিৰৰ মাজত এটা হাতী, কোলা হাতী। এয়া আমাৰ ভাইটি ভণ্টিকেইটা হাতী নেগুত ধৰিছে। এয়া প্ৰতিনিধি শিবিৰ মাৰ্হীকেইটা।
এইটো হ'ল তিনিচুকীয়া জিলা শাখাৰ। ইয়াত এনেকৈ লিখি দিয়ে ধুনীয়াকৈ এখন চাইনবোৰ্ড মানে এখন আঁৰি কেনে লিখি দিয়ে এইটো কাৰ্যালয় হয় ডিব্ৰুগড় জিলা শাখাৰ। এনেকৈ ইয়ালৈ এনেকৈ প্ৰতিখন জিলা প্ৰতিটো 2-3টাকৈ এনেকৈ শিবিৰ বনাই দিয়ে প্ৰতিখন জিলা। এইটো ডিব্ৰুগড়, এইটো ধনচিৰি। এনেকৈ ভিতৰত পূৰা মানুহ এনেকৈ ভৰ্তি হৈ থাকে। এইবিলাক মানুহ যেনেকৈ আছে ন এনেকৈ গোটেই মানুহবিলাক ভৰ্তি হৈ থাকে ভিতৰত। এনেকৈ আগলৈ গৈ থাকিলে আমি ভোজনালয় পামগৈ, প্ৰতিনিধি শিবিৰ গোটেইখিনি আগলৈ এনেকৈ কৈ দিয়া আছে গোটেইখিনি। আমি ছাইডত আহি এতিয়া নাটঘৰ পাইছোঁহি। নাটঘৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি এতিয়া আহি আমি নাটঘৰৰ ওচৰ পাইছোঁহি। সেইফালে যিটো দেখিছে সেইটোৱে নাটঘৰ। নাটঘৰ মানে হ'ল তাত নাটক হয়। নাটঘৰ আপোনালোকক দেখাব গৈ আছোঁ এটা বিশেষ মানে কক্ষ, বিশেষ এটা ঘৰ দেখাব গৈ আছোঁ, যিটো ঘৰত আমাৰ ইমান মানুহৰ হাজাৰ মানুহৰ লাখ মানুহৰ মাজত যদি কেনেবাকৈ কোনোবা মানে লগতে অহা মানুহজন যদি কেনেবাকৈ হেৰায় বা কোনোবা ল'ৰা সৰু শিশুটোৱে যদি মানে কাৰোবাক যদি কেনেবাকৈ মানে হেৰাই যায় ন, তো আমাৰ অনুসন্ধান কেন্দ্ৰ আছে। এয়া কৃষ্ণ, আমি লগ পালোঁ বহুত দিনৰ চিনাকি দাদা এজনক। কৃষ্ণদেৱ কৃষ্ণ, ভাল লাগিল বহুত দিনৰ মূৰত লগ পালোঁ। ভাল লাগিলে। এয়া অনুসন্ধান কক্ষ হ'ল, এইটো 3 নম্বৰ হয়। তো এনেকৈ 1 নম্বৰ 2 নম্বৰকৈ 3 নম্বৰকৈ থাকে। তো ইয়াত কোনোবা যদি অনুসন্ধান কৰিবলগীয়া থাকে, কোনোবা যদি হেৰাই গৈছে, লগৰ মানুহ এজন কোনোবা যদি হেৰাই গৈছে, তেতিয়াহ'লে এই অনুসন্ধান কক্ষতে আপোনালোকে মানে হেৰি কৰিব, খবৰ দিব লাগিব যে এনেকৈ মানে হেৰাই গ'ল। ক'ব লাগিব ইয়াত যিকেইজন বাপ থাকিব, ক'ব লাগিব যে এনেকৈ হেৰাই গ'ল, তেতিয়াহ'লে বিচাৰি দিব। তেতিয়াহ'লে ইয়াত ধুনীয়াকৈ মানে মাইক আছে, ধুনীয়াকৈ এনাউন্সমেণ্ট কৰি দিব আৰু বিচাৰি পোৱাত সহায় হয়। কাৰণ যিহেতু ইয়াত নেটৱৰ্কৰ বহুত খেলিমেলি হয়, তো সেইকাৰণে অনুসন্ধান কক্ষ ইয়াত দিয়া থাকে। এনেকৈ জেগাই মানে চেণ্টাৰে দিয়া থাকে। কৃষ্ণ দেখাবলৈতো আপোনালোকক বহুত মন যায়। গোটেইখিনি এফালৰ পৰা দেখা গ'লে মানে দেখাই থাকিলে যেন দেখাই থাকিম এনেকুৱাই লাগে। কিন্তু ভিডিঅ' দি এটা নিৰ্দিষ্ট সময়ৰ কাৰণে যিহেতু বনাবলগীয়া হয়, আপোনালোকেও নহ'লে বৰ দীঘল হয় মানে চাই আমনি পাব। তো সেই নিৰ্দেশ মৰ্মে আমি মানে ভিডিঅ'টো অলপ ছুটি কৰিবলৈ গৈ আছোঁ। এতিয়া আমি সমাপ্ত কৰিম ভিডিঅ'টো। ইয়াত আৰু অকণমান কি পাওঁ দেখাম আপোনালোকক। দেখাই লৈ আমি ভিডিঅ'টো সমাপ্ত কৰিবলৈ গৈ আছোঁ। দেখাই আপোনালোকৰ ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিব লৈছোঁ। তো আজি ভিডিঅ'টোত আপোনালোকক যিমানখিনি মই দেখাবলৈ চেষ্টা কৰিলোঁ, এই গোটেইখিনি ভিউ মই ৰাতি ভিডিঅ' এটা কৰিবলৈ চেষ্টা কৰিম। আজি যিহেতু মাজৰ দিন, আজি দিনৰ ভিডিঅ'টো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ। তো ৰাতি এটা ভিডিঅ' কৰিম আৰু সেইটো আপোনালোকে চাব পাব।